আৰু আজি ইয়াত দ্বিতীয়বাৰৰ বাবে যাব ওলাইছোঁ নলবাৰীৰ ৰাসলৈ। যোৱা শুক্ৰবাৰে গৈছিলোঁ, কিন্তু যোৱা শুক্ৰবাৰে বস্তুবোৰ ভালকৈ চোৱাই নহ'ল। সেইবাবে ভাবিছোঁ আজি ভালকৈ যাওঁ, ভালকৈ বস্তুবোৰ চাওঁ। আৰু আজি আমি ইতিহাস থিয়েটাৰৰ মৰম বিচাৰি যাব বোলা নাটকখন চাম বুলি ভাবিছোঁ। মানে শুনি আছোঁ এই মৰম বিচাৰি যাব বোলা নাটকখন বোলে বহুত ভাল হৈছে। সেই আগত বিকাজৰ সমৰে মোৰ বাবে ৰৈ আছে, গতিকে যাওঁ এতিয়া, দেৰিয়ে হ'ল। আৰু আমি ৰেডি নাকি আমাৰ ভাই? থিয়েটাৰ চাম, থিয়েটাৰ গাড়ী নাই দেই য'তে যাগি। আৰু ইয়াৰ আপোনালোকে চাব পাৰে ধানৰ পৰা এটা কি ধুনীয়া এটা গোন্ধ ওলাই আছে। মানে ধান চব পকিব হৈছে ন, একদম ধুনীয়া এটা গোন্ধ। এইফালে মোৰ পিছৰ ফালে বহি আছে সমৰ ভাই, বিকাশ আগত যাই আছে। আমাৰ অলপ দেৰি হ'ল কাৰণ মোৰ যিটো চুৱেটাৰ আছিল, মানে জেকেট আছিল, জেকেটটোৱে পাহৰিছোঁ আনিব। এই ঠাণ্ডা এনেই চৰ্দি লাগি আছে, তাৰপিছত জেকেট পাহৰিছিলোঁ। কি এটা ডাঙৰ আজি কিনিব লাগিল নলবাৰীত মই জেকেট। মনত পৰিল আৰু ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আহি থাকোঁতে মনত পৰিল, গতিকে আৰু গ'লোঁ যাই ঘৰৰ পৰা জেকেটটো লৈ আহিলোঁ। আৰু ইয়াত আহি পালোঁ আমি নলবাৰী টাউন। আৰু ইয়াত আপোনালোক আগৰ ফালে দেখিবলৈ পাইছে চব থিয়েটাৰৰ পোষ্টাৰ। আৰু সেয়া আগৰ ফালে আছে 89তম নলবাৰী ৰাস মহোৎসৱ। আৰু ইয়াত যাম, ইয়াৰ পৰা আজি যাম, মানে চক বজাৰ পোৱাই নাই, যাম আৰম্ভ হৈছে। এতিয়া আমি পোনপ্ৰথমে যাই গাড়ী পাৰ্কিং কৰিব লাগে। পাৰ্কিং মানে আমি সেইদিনা যিটো পাৰ্কিঙত পাৰ্ক কৰিছিলোঁ আজিও তাতে सजना तोड़नी वामी वे तू इश्क मेरा मुर्शद मेरा वे। আৰু ইয়াত পাৰ্কিং কৰিলোঁ আমাৰ গাড়ী, মানে স্কুটি আৰু বাইক। আৰু এতিয়া আমি প্ৰথমতে থিয়েটাৰত যাওঁ না। আমি আজি মানে আমি ইতিহাস থিয়েটাৰ চাম বুলি ভাবিছোঁ। ফাৰ্ষ্ট টিকেট নাপামেই কিজানি, হ'লেও যাওঁ আৰু দেখা যাব, পালে ভাল আছিল। আৰু আপোনালোকে চাব পাৰে মানুহ কাৰণ মানুহ বেছিও। আৰু এনেকুৱা কাৰণটো হৈছে থিয়েটাৰ আৰম্ভ কাৰণে সেই আগৰ ফালে। আৰু আমি এতিয়া পুৰা একদম মানে বেগত খোজকাঢ়ি যাই আছোঁ, কাৰণ থিয়েটাৰ আৰম্ভ হ'ব এইফালে। প্ৰথমতে থিয়েটাৰ চাওঁ, তাৰপিছত আৰু ৰাস চাক চাম। আৰু এইটো হৰি মন্দিৰ, সেইফালে যাই আমি ৰাসৰ মেইন খোলাখন পাম, কিন্তু আমি সেইফালে নাযাওঁ, আজি চিধাই যাব লাগিব। আৰু ইতিহাস থিয়েটাৰ চলি আছে গৰু বজাৰ ফিল্ডত। আৰু আমি গৰু বজাৰ ফিল্ডত চিনি নাপাওঁ, এজন পুলিচক সুধি ল'লোঁ, মানে ছাৰজনে কৈছে চিধাই যাব দিছে। চিধাই যাই আছোঁ, পাম আৰু কিজানি আমি ফাৰ্ষ্ট টিকেট দেখা যাব। আৰু আহিব আৰু ট্ৰেইনত আহিবৰ কাৰণে গোটেই মানুহ চব পুলিচে ৰখি আছে। ট্ৰেইনত খুলি দিয়াৰ লগে লগে আমিও পাৰ হৈ আহিলোঁ। আমি ইতিমধ্যে দেখিলোঁ ইয়াত কি থিয়েটাৰ আছে। হেঙুলত চাইছোঁ, তাৰপিছত আছে বৰদৈচিলা চাইছোঁ, ফাঁচিঘাটৰ ৰাজখোৱা। তাৰপাছত আমি এতিয়া বিচাৰি আছোঁ ইতিহাস থিয়েটাৰ। আমি এতিয়ালৈকে চোৱা নাই ইতিহাস থিয়েটাৰ। আজি ইতিহাস থিয়েটাৰৰো আমি কি কৰিম, আমি থিয়েটাৰ চোৱা ৰেকৰ্ড ভংগ কৰিম। ইতিহাসখন চালে আমাৰ চব হৈ যাব। বাকী চব চাইছোঁ, আবাহন চাইছোঁ, তাৰপিছত আৰু পাহৰি গৈছোঁ কি কহিনুৰ চাইছোঁ। আৰু কি থিয়েটাৰ নাম আছে বিকাশ? ৰাজতিলক চাইছোঁ, ৰাজমুকুৰ আছে, আবাহন চাইছোঁ। সূৰ্য চোৱা নাই ন, সূৰ্য চাম। ইয়াত যদি পাৰোঁ মানে যদি চাব চেষ্টা কৰিম। কিন্তু এতিয়া বৰ্তমান গৈ আছোঁ ইতিহাস থিয়েটাৰৰ পেণ্ডেল বিচাৰি। ফাইনেলি বিচাৰি আমি মৰম বিচাৰি পালোঁ। মৰম বিচাৰি মানে আচলতে ইতিহাস থিয়েটাৰ পালোঁ। এতিয়া ইতিহাস থিয়েটাৰৰ আমি টিকট ক'ত বেছি আছে এইটো চাই আছোঁ। এইফালে আগত আছে ইতিহাস থিয়েটাৰৰ গেলাৰী। আমাৰ বেষ্ট হ'ব নেকি? গেলাৰী ভাল হ'ব। গেলাৰী চাওঁ, যদি গেলাৰী টিকট থওঁ গেলাৰীতে চাম। যদি গেলাৰী টিকট নাপাওঁ তেতিয়াহ'লে বিশেষ শ্ৰেণী টিকট পাই গ'লোঁ। কিন্তু কথাটো হ'ল টিকেটৰ দাম বেছি ভৰিব লগা হ'ল। ব্লেকত কিনিব লগা হ'ল টিকেট। আমি ইতিহাস থিয়েটাৰৰ আমি ব্লেকত কিনিলোঁ গেলাৰী টিকেট, বাকী বেলেগ টিকেট আছিল। ব্লেকত মানে বেছিও নহয়, আৰু 20 টকামান বেছি গ'ল। আৰু ল'ৰাটোৱেও মানে বেছি কৈ আছিল, আমি লাগি থকা নাই, ইমান এটা দি দিলোঁ। আৰু কাৰণ থিয়েটাৰ মেইন, থিয়েটাৰ চাব লাগিব। আৰু এতিয়া আমি ইতিহাস থিয়েটাৰৰ পেণ্ডেলত বহি লৈছোঁ। খবৰ মানে বহুত হাল্লা হৈ আছে, চাই লওঁ তাৰপিছত আপোনালোক লগ পাই আছোঁ। আহিলোঁ কেনে পালি বিকাশ? বহুত ভাল লাগিছে। আমি অৰ্ধনাৰী চাইছিলোঁ, আৰু অৰ্ধনাৰীৰ পিছত মানে এইখন চালোঁ, মানে ভাল নাটক চালোঁ। অৰ্ধনাৰীখনো ভাল হৈছিল, আৰু এইখনো বহুত ধুনীয়া হৈছে, চাব পাৰে আপোনালোকে। ৰাস আৰম্ভ হোৱাৰ পৰাই মানুহ হয়, কিন্তু কথাটো হ'ল থিয়েটাৰ আৰম্ভ হোৱাৰ পৰা মানুহৰ সংখ্যাটো বহুত বেছি হৈ যায়। মানে যেতিয়াৰ পৰা থিয়েটাৰ আৰম্ভ হৈছিল, মানে আমি যেতিয়া প্ৰথম দিনা আহিছিলোঁ তেতিয়া মানে ইমান এটা মানুহ নাছিল সেইটো ৰাস্তাত। কিন্তু আজি ঠেলি হৈছে যাব নোৱাৰে, তেনেকুৱা মানুহ আছে। থিয়েটাৰ দিলে হ'ল, আমাক আনাই দি আছে। আৰু এটা চাহ খাই লওঁ চাউল দোকানত, আৰু এটা ধুনীয়া বস্তু আপোনালোকে চাব পাৰে, পাতে বান্ধা পিঠা। মানে এইবোৰ আমি সৰুতে খাইছিলোঁ ঘৰত। খাই লওঁ নেকি? 10 টকা খাই লওঁ চাউল। আৰু ইয়াত দাদাহঁতে 400 বিক্ৰী বাৰ্তা কেনে আপোনালোকৰ? ঠিকে আছে ন?
মানে ডেইলি কিমানমান বিক্ৰী কৰে ডেইলি 8-10,000 হৈছে 8-10,000 হৈছে ন ইয়াতে ভাড়া দিব লাগে না আপোনালোকে লাগে। কিমানমান দিয়ে গোটেই 15,000 15,000 মানে গোটেই হেৰিটো আৰু আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম আৰু এয়া চাওক এয়া যে আপোনালোকে বেগবোৰ দেখিবলৈ পাইছে এই বেগবোৰ কিহেৰে বনোৱা জানেনে এই সকলোবোৰ বনোৱা হৈছে মেটেকাৰে বনাইছে চাওক কিমান ধুনীয়া বেগ মেটেকাৰে যে নাপায় কিন্তু মেটেকাৰে বনোৱা এই বেগবোৰ আৰু এইফালে ওপৰত ধুনীয়াকৈ ফুলো দিছে সূতাৰে ফুল দিছে আৰু আপোনালোকে যিমান বস্তু দেখিবলৈ পাইছে ইয়াত সকলোবোৰ বেগ হওক কিবা হওক মানে যিখিনি আছে ইয়াৰ এই দোকানখনত এই সকলোবোৰ মেটেকাৰে বনোৱা আৰু এই বস্তুটো হৈছে আপোনালোক চাব পাৰে এইটো হৈছে মানে বাইদেউ কৈ দিব বাইদেউ অলপ কৈ দিব বস্তুটোৰ বিষয়ে এনেকৈ ইয়াৰ হৈছে মণিপুৰৰ প্ৰডাক্ট হয় মণিপুৰৰ ইয়াত যে প্ৰডাক্ট আছে আমাৰ কোনো মানে ইয়াৰ কোনো প্লাষ্টিক নহয় বা কেতিয়াবা গ্লাছ নহয় মানে এইটো হৈছে এটা মণিপুৰী প্ৰডাক্ট আৰু এইটো কোনো ধৰণৰ প্লাষ্টিকৰ নহয় বাইদেউহঁতে মানে এইটো কৈছে যে এটা শিলৰ পৰা পাথৰৰ পৰা বনাইছে কোনো চাইড এফেক্ট নহয় তাৰ মানে আৰু বাইদেউ এটা ধুনীয়া কথা কৈছে মানে যদি ইয়াত চাহ খায় আপোনালোকে মানে বহুত মানে পেটৰ সমস্যা কমি যাব আৰু লগতে এটা চাহৰ মানে ফ্ৰী এটা মানে চাহপাত এটা ফ্ৰী আছে গতিকে আপোনাক নলবাৰী ৰাসলৈ আহিলে কিনিব পাৰি আৰু ইয়াত এটা ধুনীয়া ইউনিক বস্তু দেখিছোঁ আপোনালোকে চাব পাৰে এইখন হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকা আৰু এই পতাকাখন ইয়াত যে দেখিছে এইখন হৈছে সম্পূৰ্ণ বাঁহৰ আৰু ইয়াৰ ৰাসৰ পৰা খুৰমা আৰু জিলাপি লৈ ল'লোঁ আমি কিনিও লৈছোঁ বিকাশো লৈছে লৈছে আধা কিলো খুৰমা আৰু জিলাপি লৈ লৈছোঁ আৰু এতিয়া লাহে লাহে যাবে না একবাৰ হৰি মন্দিৰত সোমাই যাব হৰি মন্দিৰত সোমাই পিনি একবাৰ হৰি মন্দিৰত সোমাই যাম ঘৰত যাম আৰু এতিয়া আমি একবাৰ হৰি মন্দিৰৰ প্ৰাংগণলৈ সোমাই আহিছোঁ ওই যে নলবাৰীৰ ৰাস ৰাতি প্ৰায় 11:30 বাজিল আমি যাবলৈ হোৱা নাই আমি 11টা বজাত ঘূৰি আছোঁ মানে এই মুহূৰ্তত আপোনালোকে এই মূৰ্তিসমূহ চাবলৈ আপোনালোক সুবিধা হ'ব মানে কাৰণ মানুহ বহুত কমিছে আপোনালোক মোৰ পিছফালে যাব পাৰে মূৰ্তিবোৰ দেখিছে এই মূৰ্তিবোৰ এইখিনি সময়ত চাবলৈ ভাল আৰু আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম